এয়া গুৱাহাটীৰ পাণবজাৰৰ মানে য'ত কাছাৰীৰ CGM কোৰ্ট আছে তাৰ জাষ্ট ছাইডতে। আৰু পাণবজাৰ বাছ ষ্টপৰ পৰা অলপ এইফালে হয়। পাণবজাৰ বাছ ষ্টপত নামিলেও আহিব পাৰি, আৰু কাছাৰী বাছ ষ্টপত নামিলেও হয়। অকণমানি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্ক, আৰু ইয়াৰ লগতে লাগি আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ পাৰ্ক। মানে দেখিছেনে, উমানন্দও দেখি থাকি, আৰু ইমানেই ধুনীয়া এই পাৰ্কখন। আগৰে আছিলে, মানে চাৰ্কিট হাউচ আছিলে সম্ভৱ এই ব্ৰিটিছৰ দিনৰে, তাকে অলপ ডেভেলপ কৰি পেলাইছে। এই হিলক টাইপৰ ইমান ধুনীয়া এটা মানে লেণ্ডস্কেপ নহয়। এই পুখুৰীটো আগৰে আছিলে, সকলোৱে দেখা পাইছে। চাৰ্কিট হাউচ আছে এইফালে, ইমান ধুনীয়াকৈ মানে আগৰে আছিল, কিন্তু ডেভেলপ কৰি দিছে আৰু খুব ধুনীয়া ফুল চুল লগাই দিছে, ভাল লাগিছে। একেবাৰে সৰু ভিডিঅ' কমপ্লিট চাব বুলি আশা কৰিলোঁ। চাই যাওকচোন বাৰু, খুবেই ধুনীয়া। টিকেট 50 টকা আছে, মাজতে ফ্ৰীও কৰি দিছিল, এতিয়া আকৌ টিকেট কৰিছে চাগে।